নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল টাইমছ অসম নিউজলৈ। আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুব গুৰুত্বপূৰ্ণ আৰু লেটেষ্ট আপডেটৰ ভিডিঅ' হয়। সো আপোনালোকে জানে অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি সন্দৰ্ভত যিখন চৰ্চা খুবেই বৃদ্ধি পাইছে। এইবাৰ আমাৰ সংবাদ মাধ্যমৰ যোগেদি প্ৰশ্ন কৰা হৈছিল, বহুতো সংবাদ মাধ্যমৰ যোগেদি প্ৰশ্ন কৰা হৈছিল অজন্তা নিয়োগ বাইদেউ, আৰু অজন্তা নিয়োগ বাইদেউক নগাঁৱত প্ৰশ্ন কৰা হৈছিল। নগাঁৱত যি সঞ্চালক বা আপোনালোকৰ যি কাৰ্যালয় থাকে, যি আপোনালোকৰ কাৰ্যবাহী যি কামখিনি জিলাৰ কামখিনি কৰা হয়, সেই ঠাইখিনিতে প্ৰশ্ন কৰা হৈছিল আৰু তাতে কিবা মিটিং আছিল। আৰু সেই মিটিঙতে প্ৰশ্ন কৰা হৈছিল যে অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি হ'বনে নাই। কিন্তু একে কথা, আগতে যি কাম কৰিছে অজন্তা নিয়োগ বাইদেউ, বৰ্তমানো অজন্তা নিয়োগ মাননীয় আমাৰ বিত্তমন্ত্ৰী আৰু মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নিয়োগ বাইদেউৰ একে কথা যে আমি মডেল চেণ্টাৰ দিছোঁ, আমি অংগনবাড়ীৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰিছোঁ। প্ৰশ্ন কৰা হৈছিল যে অংগনবাড়ীৰ মাননি বৃদ্ধি সন্দৰ্ভত, যে অংগনবাড়ীৰ মাননি কেতিয়া বৃদ্ধি পাব বা এই সন্দৰ্ভত আপুনি কি ক'ব, যিহেতু মূল্য বৃদ্ধি ইমান পাইছে ৰাজ্যত। আৰু সেই সন্দৰ্ভত অজন্তা নিয়োগ বাইদেউৰ স্পষ্টীকৰণ দিছে যে আমি মডেল কেন্দ্ৰ দিছোঁ, যি ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে দিব পৰা নাই, আমাৰ পৰা শিকিবলগীয়া হৈছে এনেকুৱা ধৰণৰ কথা। আৰু বাকী পেঞ্চনৰ ব্যৱস্থা কৰিছোঁ, যিটো অন্য ৰাজ্যই পেঞ্চনৰ ব্যৱস্থা কৰা নাই। আমি একমাত্ৰ ভাৰতৰ এনেকুৱা এখন ৰাজ্য য'ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দুখ বুজি পেঞ্চনৰ ব্যৱস্থা কৰিছোঁ, এনেকুৱা কথা উদ্ভৱ কৰিছে অসমৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী মাননীয় অজন্তা নিয়োগ বাইদেউ। আৰু এই কথাৰ পৰিপ্ৰেক্ষিতত আছিল কি প্ৰশ্ন, তাৰ উত্তৰ কি দিছে আপোনালোকে নিশ্চয় সকলোৱে জানিলে, বহুতো নিউজ চেনেলত প্ৰকাশ পাইছে। কিন্তু এটা কথা স্পষ্ট যে অসমৰ মুখ্যমন্ত্ৰীৰ কথা কৈছে এবাৰ, যে মাননি বৃদ্ধিৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে অংগনবাড়ী কৰ্মী, আশা কৰ্মী আৰু বাকী যিবিলাক এনেকুৱা ধৰণৰ কৰ্মী আছে সেইসকলৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিব। কেৱল অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ কথাই কোৱা নাই, যে কিমান বছৰ ধৈৰ্য ধৰিব লাগিব অংগনবাড়ী কৰ্মী সহায়িকাই। আপোনালোকে জানে যে অংগনবাড়ী কৰ্মী সহায়িকা আগন্তুক দুটা বছৰ ধৰি একেৰাহে ষ্ট্ৰাইক কৰি আছিলে। ধাৰাবাহিক ধৰ্ণা কাৰ্যসূচী মাজে সময়ে কৰা পৰিলক্ষিত হৈছিল। আপোনালোকে জানে যে ফেব্ৰুৱাৰী মাহৰ পৰা আৰু বাকী ফেব্ৰুৱাৰী মাহ, মাৰ্চ, এপ্ৰিল এনেকুৱা ধৰি আগৰ মাহতো একদম ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰি বহুকেইদিন ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছিল। কিন্তু এইবাৰো পৰিলক্ষিত হৈছে অংগনবাড়ী কৰ্মী সহায়িকাৰ যি আশা, সেই আশাত পুনৰ চেঁচা পানী ঢালি দিয়াৰ লক্ষ্য। কিয়নো কৈছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে চিন্তা চৰ্চা কৰি আছে, আৰু পিছত আপোনালোকে কেইদিনমান অপেক্ষা কৰক, কিছুদিন পিছত আপোনালোকৰ মাননি বৃদ্ধিৰ কথা চিন্তা চৰ্চা কৰা হ'ব বা মাননি বৃদ্ধি কৰা হ'ব। কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ইয়াৰ আগতে এটা কথা কৈছিল, আপোনালোকে নিশ্চয় জানে যে অংগনবাড়ীৰ মাননি বৃদ্ধি কেৱল CITUৰ কাৰণেই হোৱা নাই, আৰু আপোনালোকে CITUৱে মাননি বৃদ্ধি কৰি দিব নে আমি বৃদ্ধি কৰি দিম। CITUৱেতো মাননি বৃদ্ধি কৰি নিদিয়ে। আপোনালোকে CITU ভংগ কৰি লওক, তাৰপিছত মই আপোনালোকৰ মাননি বৃদ্ধি কৰি দিম। কিন্তু অসমৰ মুখ্যমন্ত্ৰী কৈছে তহঁতে মোক দুখ দিছ, বহুত দুখ দিছ অংগনবাড়ীলৈকে। কি কৈছে যে অংগনবাড়ীৰ যি আন্দোলন কৰিছ, তহঁতে আন্দোলনত গৈছিল আৰু তহঁতে এই শিশুসকলক খোৱা নাই, পঢ়োৱা নাই। এনেকুৱা ধৰণৰ বহুতো মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কিন্তু এইখিনি আপোনালোকে ইতিমধ্যে শুনিছে। কিন্তু ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে মই দুখখিনি নুম্বা দিয়ক, মই তহঁতৰ মাননি বৃদ্ধি কৰি দিম। আৰু একে কথা এবাৰ অজন্তা নিয়োগ বাইদেৱে ভাল কথাই ক'লে নে বেয়া কথা ক'লে আপোনালোকে কমেণ্ট ছেকশ্যনত লিখিব। যিহেতু যোৱা কেইবাবছৰ, ইয়াৰ আগতেও যোৱা বছৰৰ বিধানসভাৰ বাজেট অধিৱেশনত প্ৰশ্ন কৰাৰ সন্দৰ্ভত যেতিয়া অংগনবাড়ীৰ মাননি বৃদ্ধিৰ কথা স্পষ্টকৰণ প্ৰশ্ন কৰা হয়, সেই কথা ওলোটাকৈ কৈ দিয়ে যে আমি পেঞ্চন দিছোঁ, আমি অমুক দিছোঁ, তমুক দিছোঁ, এটা কৈয়ে থাকে। কিন্তু মেইন কথা অংগনবাড়ীৰ মাননি বৃদ্ধিৰ যিটো মেইন চৰ্চা, সেই কথা নুই কৰি পেলাই বা অংগনবাড়ী মাননি বৃদ্ধিৰ কথাটো তল কৰি পেলাই। আৰু এয়া কি উদ্দেশ্য আমাৰ অসমৰ মুখ্যমন্ত্ৰী, আমাৰ মাননীয় অজন্তা নিয়োগ বাইদেৱে ভালদৰে জানি। সেইকাৰণে মই কৈছোঁ অজন্তা নিয়োগ বাইদেউৰ কথা স্পষ্টকৰণ হৈ পৰিব। অজন্তা নিয়োগ বাইদেৱে কৈছে আপোনালোকৰ কাৰণে মুখ্যমন্ত্ৰীয়ে অংগনবাড়ী আৰু আশা কৰ্মীৰ বাবে
কেৱল অংগনবাড়ী কৰ্মীকে দৰমহা দিয়া মাননি বৃদ্ধি কৰি দিয়া নহ'ব, বাকীখিনি আছে আপোনালোকে ধৈৰ্য ধৰক। আৰু ধৈৰ্য ধৰা আজি 2 বছৰ হৈ গ'ল, ধৈৰ্য ধৰি আছে সকলো ৰাজ্যৰ 1,21,000 কৰ্মীকে। বহুতো নিউজ চেনেল বনাইছে যে আপোনালোকৰ মাননি বৃদ্ধি পাইছে, 1,21,000 কৰ্মীৰ বাবে ভাল খবৰ। বহুতো মই নিউজ চেনেল চালোঁ আৰু ইতিমধ্যে মই আপোনালোকক মন্তব্যখিনি শুনাই ল'ব বিচাৰি আছোঁ, আপোনালোকে মন্তব্যখিনি শুনি লওক। এই বিভাগটো দায়িত্ব লোৱাৰ পিছত আমি অংগনবাড়ী কৰ্মীসকল মই নিজে তেওঁলোকক কৰ্মীসকলক কৈছোঁ আপোনাক কিছুদিন আমাক সময় দিয়ক, আপোনালোকে নিশ্চিতভাৱে তেখেতসকলে নহয় আশা কৰ্মীবিলাকো আছে বিভিন্ন ধৰণৰ তেনেকুৱা চিমিলাৰলি আমাৰ মহিলাসকল বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ভলণ্টাৰী চাৰ্ভিছ দি আছে। মুখ্যমন্ত্ৰী ডেফিনেটলি তেওঁলোকক চাব। আপোনালোকে শুনা পালে যে কৈছে মুখ্যমন্ত্ৰী নিশ্চয় সকলোকে চাব, আমাক অলপ সময় দিয়ক, যিহেতু সময় বিচৰা হৈছে আৰু সময় বিচৰা হৈছে অসমৰ মাননীয় মন্ত্ৰী অজন্তা নিয়োগ বাইদেৱে যে অংগনবাড়ী মাননি বৃদ্ধি কৰা হ'ব। কেৱল অংগনবাড়ী নহয়, আশা কৰ্মী আছে আৰু বাকী বিভাগৰ এনেকুৱা ধৰণৰ স্তৰীয় কৰ্মী আছে, সেইসকলৰ মাননি বৃদ্ধি কথা চিন্তা চৰ্চা কৰিব। আমাক সময় দিয়ক, অসমৰ মুখ্যমন্ত্ৰী আছে, মাননি বৃদ্ধি কৰিবই। আৰু আপোনালোকে এইখিনি কথা স্পষ্টকৈ জানি লওক যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ কৈছে CITU বাদ নিদিলে অংগনবাড়ী মাননি বৃদ্ধি নাপায়, অৰ্থাৎ চেণ্ট্ৰেল ইণ্ডিয়ান ট্ৰেড ইউনিয়ন যি আছে, চেণ্ট্ৰেল ইণ্ডিয়ান ট্ৰেড ইউনিয়ন, আৰু সেই ইউনিয়ন যদি আপোনালোকে বাদ নিদিয়ে তেনে ক্ষেত্ৰত আপোনালোকৰ মাননি বৃদ্ধি নাপাব। একেই কথা অংগনবাড়ী কৰ্মী সহায়িকাৰ যি মাননি বৃদ্ধিৰ কথা, সেই কথা নস্যাত কৰা নাই, কিন্তু এইবাৰ কৈছে অংগনবাড়ী মাননি বৃদ্ধি হ'ব, আপোনালোকে ধৈৰ্য ধৰক বা আমাক কিছুদিন সময় লাগে। অৰ্থাৎ কিমান দিন সময় লাগে সেয়া স্পষ্ট কৰি নহয়, যেহেতু আপোনালোকে জানে যে ভাৰতৰ প্ৰায়বিলাক ৰাজ্যত অংগনবাড়ী কৰ্মী সহায়িকা মাননি বৃদ্ধি কৰিছে, কিন্তু আমাৰ অসম চৰকাৰে এতিয়ালৈকে কৰা নাই। কিন্তু মেইন কথা হৈছে যে কেন্দ্ৰীয় পৰ্যায়ত অংগনবাড়ী মাননি বৃদ্ধি কিয় নাপালে? আপোনালোকৰ প্ৰশ্ন উত্তৰ মই দি আছোঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা, অৰ্থাৎ কেন্দ্ৰীয় যি বাজেট হ'ল তাৰ ভিতৰত এই প্ৰশ্ন উদ্ভৱ কৰাৰ পিছতে প্ৰশ্নৰ উত্তৰত দিছে কি মই আপোনালোকক জনাই আছোঁ যে কেৱল আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাক কেন্দ্ৰীয় পৰ্যায়ৰ ধনেই দিয়া নহয়, ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ধন দিয়া হয়। আৰু কোন কেইখন ৰাজ্য চৰকাৰে কিমানকে ধন দিছে এখন ধুনীয়া লিষ্ট বনাই দিছে, আৰু সেই লিষ্টত দেখা গৈছে বেছিভাগ ৰাজ্যতে অংগনবাড়ীৰ মাননি বৃদ্ধি পাইছে। কেৱল আমাৰ অসম আৰু এটা ৰাজ্য আছে এনেকুৱা য'ত অংগনবাড়ীৰ মাননি বৃদ্ধি কৰা হোৱা নাই, কিন্তু বাকী ৰাজ্যসমূহৰ তুলনাত অসমৰ মাননি বৃদ্ধিৰ অসম চৰকাৰে মাননি বৃদ্ধি এতিয়াও কৰা নাই। কিন্তু স্পষ্ট কথা যে বাকী ৰাজ্যসমূহত মাননি বৃদ্ধি কৰাৰ বাবেই কেন্দ্ৰীয় পৰ্যায়ত অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি এইবাৰৰ বাজেটত বৃদ্ধি পোৱা নাই। আপোনালোকে এইখিনি নিশ্চয় জানিব পাৰিব। মই নেক্সট ভিডিঅ'ত আপোনালোকক সেই লিষ্টখনো দেখাম পাৰিলে, আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যিকোনো ধৰণৰ খবৰ অংগনবাড়ী ৰিলেটেড আপোনালোকে পাই যাব। আজিৰ ভিডিঅ'ত দিবলগীয়া ইনফৰমেশ্যন বা আপডেট এইখিনি আছিল। ভিডিঅ'টো আপোনালোকে যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিয়ক, কাৰণ অসমৰ মুখ্যমন্ত্ৰী হওক বা মাননীয় মন্ত্ৰী অজন্তা নিয়োগ বাইদেউ হওক, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৈছে বা অজন্তা নিয়োগ বাইদেৱে যি কৈছে এইখিনি কথা যাতে সকলো কৰ্মী সহায়িকাই শুনে আৰু কি অংগনবাড়ীৰ বাবে ভাল খবৰ বা বেয়া খবৰ জানিব পাৰে। অলপতো সুখী হ'ব পাৰিব যে অংগনবাড়ীৰ বিষয়টো চৰ্চাও হৈ আছে। আচলতে অংগনবাড়ীৰ বিষয়টো এতিয়াও নুই হ'ব পৰা নাই বা তল পৰা নাই, অংগনবাড়ীৰ বিষয় চৰ্চা হৈ আছে বা অংগনবাড়ী মাননি বৃদ্ধিৰ কথা চিন্তা চৰ্চাও চলি আছে। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে ব্যৱস্থা কৰি আছোঁ, আপোনালোকে ধৈৰ্য ধৰক, অতি সোনকালে হৈ যাব। কিন্তু অজন্তা নিয়োগ বাইদেৱে একেই কথা কৈছে বা দেখা গৈছে যে এই কথাটো ৰাখি গৈছে যে অংগনবাড়ী মাননি বৃদ্ধিৰ বিষয়টো চাব লাগিব, বা আশা কৰ্মী ৰন্ধন কৰ্মী আছে আৰু ৰন্ধন কৰ্মীৰ কথা কোৱা নাই, আশা কৰ্মী আৰু সেই স্তৰীয় কৰ্মী আছে, সেইসকলৰ মাননি বৃদ্ধি হ'ব বা অসমৰ মুখ্যমন্ত্ৰীয়ে নিশ্চয় ব্যৱস্থা ল'ব। আজি ভিডিঅ'ত দিবলগীয়া ইনফৰমেশ্যন বা আপডেট এইখিনি আছিল। আজিলৈ ইমানে। থেংক ইউ। জয় অসম।